যোৱাকালি 15 তাৰিখ 2025 চন নৱবৰ্ষৰ আৰু ৰাতি 10:10 মান বজাত আমাৰ ঝকৰা যি সান্তালসকলৰ ৰোমান কেথলিক যি গীৰ্জা আৰু এই গীৰ্জাটো জ্বলি যোৱা এটা আমি খবৰটো পাইছোঁ আৰু এই কাৰণে প্ৰকৃতিটো আচলতে ঘটনাটো কি ধৰণত হৈছে কেনেকা হ'ল কাৰণ এখন গীৰ্জা যদি আমি ইতিহাসটো চাওঁ সবচে পুৰণা গীৰ্জা বুলি আমি এই অঞ্চলৰ ৰোমান কেথলিক চাৰ্চ বুলি আমি জানো 1950 মানতে এষ্টাব্লিছমেণ্ট হোৱা আজি 2025ত 75টা বছৰ এই চাৰ্চখনে আচলতে ভৰি দিছিলে তো নাজানো যোৱাকালি ৰাতি 10:30 মান বজাত এই ৰোমান কেথলিক চাৰ্চ আৰু এই চাৰ্চখন জ্বলি যোৱাৰ যেটা ঘটনাটো আমি গৰিহণা প্ৰথমবাৰতে আমি দিছোঁ এই গীৰ্জা জ্বলোৱাৰ যিটো নেকি ঘটনা আমি আচলতে কোনো একজন ব্যক্তি বা কোনো এটা সমাজক তেনেকা দুখৰক আচলতে কৰিবলৈ নাযাওঁ কিন্তু কথাটো হ'ল যে ওচৰে পাছৰে বহুত লোকসকলেও বহুত জনগোষ্ঠীসকলেও যদি বসবাস কৰি আছে বিভিন্ন ধৰ্মীয় লোকসকলেও যদি বসবাস কৰি আছে মিলা প্ৰীতিৰে আচলতে এই অঞ্চলত আমাৰ বড়ো সম্প্ৰদায়ৰ লোকসকলে আছে লগতে সান্থালী আছে তাৰপিছত লগত আকৌ আমাৰ গোৰ্খা তেওঁলোকেও আছে তো বহুত বছৰ তেওঁলোকে এই অঞ্চলত বসবাস কৰি আছে আৰু বিভিন্ন ধৰ্মীয় যি প্ৰগ্ৰামবিলাকত তেওঁলোকে এই পৰস্পৰৰ মতে তেওঁলোকে কৰি আছে তো এই কাৰণে আজি বিশেষ কৰি আমি খুব দুখ লাগিছে যে নৱবৰ্ষৰ যে এটা 15 তাৰিখ আৰু সেইখিনি সময়ত আমাৰ অসমৰ যে এটা উৎসৱ আমি বহাগ কি কয় মাঘ বিহু বুলি আমি কওঁ আৰু সেইখিনি সময়ত সকলোৱে আচলতে খুব ফূৰ্তিৰে আনন্দৰে আমি উদযাপন কৰি আছিলোঁ তো যিয়ে নহওক খুব মানে দুখ পাইছোঁ আৰু তেনেকা যেন পিছবাৰবিলাকত মানে তেনেকা ঘটনাবিলাক মানে নহয় এতিয়া আমি গম পাইছোঁ আমাৰ মানে খ্ৰীষ্টিয়ান যিসকল অৰ্গেনাইজেশ্যন আৰু এছ'চিয়েশ্যন তেওঁলোকে মেমৰেণ্ডাম ছাবমিট কৰিব আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডাঙৰীয়ালৈকে আৰু তেওঁলোকে যি উল্লেখ কৰি লিখিব আৰু নিশ্চয় তাত যিসকল নেকি আচলতে এইটো কামটো যদিও আমি সন্দেহ নকৰোঁ তো তেনেকা কাম কৰাৰ ফালৰ পৰা আচলতে বিৰত থকাটো খুব মানে ভাল হ'ব আমি এই কথাটো কৈছোঁ কাৰণ বহুত বছৰ আমি এই অঞ্চলত শান্তি এটা পৰিৱেশটো পাইছোঁ তো শান্তিটো বাহাল থাকিব লাগে আৰু এইটো কাৰণে বিভিন্ন জনজাতি জনগোষ্ঠী বিভিন্ন ধৰ্মীয় লোকসকলক মই এই অঞ্চলৰ এজন MCLA হৈ সকলোকে বিনম্ৰত এই মানে কি কয় এটা প্ৰাৰ্থনা আমি জনাইছোঁ ধন্যবাদ